Also, hello, namaskar, welcome back to my YouTube channel. তো আপোনালোকৰ YouTube channel সকলোকে স্বাগতম জনাইছো মই এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে Tezpurian roaster. সো পোনপ্ৰথমতে আহিলে আকৌ এবাৰ কেলা ঘূৰি পকি ৰিয়া ডেকা। সো একটু কেলা আগতে এবাৰ ফালি থৈছো তো বলা ৰাইছে এক আকৌ এবাৰ কেলা ফালি দিও। ফাৰ্স্ট অফ অল মানে কথাটো এনেকুৱা প্ৰথম তাই কেলা ভিডিঅ'টো চোৱা তাই বোলে এয়া হেনো কেলা रोस्ट কৰিছে। मुझे खुद के दम पर चलना सिखाया है दूसरों के दम पर तो कुत्ते भी शेर होते हैं আহকচোন গাইস তাই কেইটা ডায়লগ নিজে বনাইছে চাও मोहब्बत में सोचा था जिंदगी में जो सोचा था मेरी जान हमने अच्छे उनकी भी क्या इज्जत करना তাই এটাও ডায়লগ নিজে বনোৱা নাই বেলেগৰ সুৰ কৰা আৰু তাই কি কয় दूसरों के दम पर तो कुत्ते भी शेर होते हैं গম পালে চাগে তাই কিমান নিজৰ দমত খোজ দেখিলাই সো এতিয়া মই কওঁ অসমৰ কিছুমান জায়গাত কৃত্ৰিম বৰষুণ হলে বানপানী হৈ যায় আৰু সেই বানপানীত কেলা ঘৰ দুৱাৰ উঠি যায় কিন্তু এনেকুৱা বনৰী নৰকীহত কেলা উতি নাযায় তিমানখিনি বাৰু মই কেলা বাদেই দিলো এতিয়া আহিছো ইয়াৰ নেক্সট roast ভিডিঅ'লে এই হেনো কেলা roast কৰিছে এতিয়া দুভাগ ৰাতি মই মোহৰিৰ তলত বাজিছে এটা চাৰি ধনু শুই আছে ভালে হাজবেণ্ড শুই আছে আৰু মই এই দুভাগ ৰাতি মহ বিচাৰি আছো বালৰ মহ ক'ত বা আছে বিচাৰি পোৱা নাই বিচাৰি আছো মহটো নামাৰিলেও হয় কিন্তু মাৰিব লাগিব তাক কাৰণ ধনুক খাব গাইস মহে কেনেকে খায় এনেকে নেকি হানি কেনে টেষ্ট চুহে যেনেকে বেজি দিয়ে তেনেকে আৰু মিনি ব্লগ বুলি যি কয় এইবোৰে নেকি ৰাতি শুই থাকিলেও মিনি ব্লগ বনাই মহ কামুৰা তাকো আমাৰো মহৰ তলত মহ সোমাই যেনেকে আমি শুনিলাই নহয় কিন্তু এক সেকেন্ড তাই এটা কথা নশুনিলে কেলা roaster হয় মুখত তাই কি কথা ওলাইছে না আৰু মহৰ তলত মহ সোমাই যেনেকে আমাৰ ঘৰটো মহৰ তলত মহ তৰে কেলা মহৰ তলত মহ তৰে বনৰী আঠুৱা বা মুচৰি তৰে কেলা হেতুও নাজানো বালৰ roast ভিডিঅ' বনাবলৈ আহিছো নিজৰ তলত আঠুত কাঢ়ি পিঠা বেপাৰ কৰে বনৰী